নমস্কাৰ 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰত মকপুল কেনেকৈ কৰিব পাৰি অতি সহজে তাৰ আজি মই এই ভিডিঅ'টোৰ দ্বাৰা আলোচনা কৰিম। ময়ো এই নিৰ্বাচনৰ এজন প্ৰিজাইডিং অফিচাৰ। কিছু ট্ৰেইনিঙৰ অন্তত নিজে জানি বুজি শিকি এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। যদিহে ভুল হয় আঙুলিয়াই দিব, শিকি ল'ব পাৰিম আৰু অসংখ্য ধন্যবাদ থাকিব। আৰু যদিহে এই ভিডিঅ'টোৰ দ্বাৰা কিবা উপকৃত হ'ব পাৰিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত আৰু শেষত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা থাকিল। তেনেহ'লে ভিডিঅ'টো সময় নষ্ট নকৰি আৰম্ভ কৰোঁ। প্ৰথমে আমি ভালকৈ কণ্ট্ৰল ইউনিট, ভিভিপেট আৰু বেলট ইউনিটৰ বিষয়ে জানি ল'ব লাগে। CU মানে কণ্ট্ৰল ইউনিট, BU মানে বেলট ইউনিট, ভিভিপেট মানে ভোটাৰ ভেৰিফিয়েবল পেপাৰ অডিট ট্ৰেইল, AC মানে এছেম্বলি কনষ্টিটুৱেঞ্চি বিধানসভা কেন্দ্ৰ, EVM মানে ইলেক্ট্ৰনিক ভোটিং মেচিন। এতিয়া আহোঁ মকপুল কেনেকৈ কৰিব পাৰি। প্ৰথমে বক্সৰ পৰা কণ্ট্ৰল ইউনিট, বেলট ইউনিট আৰু ভিভিপেট উলিয়াই ভালদৰে সংযোগ স্থাপন কৰিব লাগে। কণ্ট্ৰল ইউনিট আৰু ভিভিপেট অন কৰাৰ ফলত ভিভিপেটত 7খন শ্লিপ পৰি যাব আৰু এইটো বস্তু আমি ভালদৰে জানিব লাগে। মকপুল কৰাৰ আৰম্ভণিতে কণ্ট্ৰল ইউনিটত থকা ক্লিয়াৰ অপশ্যনটো আমি প্ৰেছ কৰিব লাগে। ইয়াৰ ফলত কণ্ট্ৰল ইউনিটৰ সকলোবোৰ ডাটা নাইকিয়া হৈ পৰিব আৰু ডিছপ্লে শ্ব' 0 ফৰ অল কেণ্ডিডেটছ, সকলো কেণ্ডিডেটৰ কাৰণে 0টো দেখাব। তাৰপিছত শ্ব' ভিভিপেট এমপিটি ড্ৰপ বক্স 7খন শ্লিপ পৰি যাব, এইটো আমি দেখাব লাগে। তাৰপিছত প্ৰিজাইডিং অফিচাৰগৰাকীয়ে এজন পুলিং অফিচাৰ আৰু তাত উপস্থিত থকা সকলো পুলিং এজেণ্টৰ লগত লৈ মকপুল কাৰ্য সমাধা কৰিব লাগে। সকলো পুলিং এজেণ্টে নিজৰ চইচ অনুসৰি 50টা ইনক্লুডিং 9টা ভোট দিব লাগে। তাৰপিছত কণ্ট্ৰল ইউনিটত থকা ক্ল'জ অপশ্যনটো প্ৰেছ কৰিব লাগে। এই ক্ল'জ অপশ্যনটো প্ৰেছ কৰাৰ ফলত আৰু তাত ভোট দিব পৰা নাযাব। তাৰপিছত আমি ৰিজাল্ট অপশ্যনটো প্ৰেছ কৰিব লাগে। এমটি কৰিব লাগে। ভিভিপেট পেপাৰ শ্লিপ 7+50 উলিয়াব। কোনে কাক কেইটা ভোট দিছে কাগজত লিখি ল'ব লাগে প্ৰিজাইডিং অফিচাৰগৰাকীয়ে। শ্লিপবোৰ লৈ কণ্ট্ৰল ইউনিট বা মেচিনৰ সৈতে ৰিজাল্টটো মিলাই চাব লাগে। তাৰ পাছত কণ্ট্ৰল ইউনিটত থকা ক্লিয়াৰ অপশ্যনটো প্ৰেছ কৰিব লাগে আৰু এনেদৰে মকপুল কাৰ্য সমাপ্ত হয়। কিন্তু প্ৰিজাইডিং অফিচাৰগৰাকীৰ কিছুমান কাম কৰিবলগীয়া থাকে। প্ৰিজাইডিং অফিচাৰগৰাকীয়ে 57টা শ্লিপক মকপুল ৰাবাৰ ষ্টাম্পাৰ পাছফালে ষ্টাম্প মাৰিব লাগে। ইয়াৰ পাছত এই শ্লিপকেইটাক এটা ক'লা ৰঙৰ এনভেলপত ভৰাব লাগে আৰু চিল কৰিব লাগে। লগতে প্ৰিজাইডিং অফিচাৰ আৰু পুলিং এজেণ্টে চহী কৰিব লাগিব। তাৰপাছত ক'লা ৰঙৰ এনভেলপটোত ভিভিপেট পেপাৰ শ্লিপছ অফ মকপুল লিখিব। লগতে নাম্বাৰ এণ্ড নেম অফ AC বা বিধানসভা কেন্দ্ৰ বা এছেম্বলি কনষ্টিটুৱেঞ্চি, ডেট অফ পোল লিখিব লাগিব। যদিহে এনভেলপটোত লিখা থাকে তেতিয়াই লিখিব নালাগে। এতিয়া এটা সৰু প্লাষ্টিক বক্সত ভৰাব। চিল উইথ পিংক পেপাৰ চিল, আঠা থকা। প্ৰিজাইডিং অফিচাৰ আৰু পুলিং এজেণ্টে চহী কৰিব অন পিংক পেপাৰ চিলত আৰু নাম্বাৰ এণ্ড নেম অফ পুলিং ষ্টেচন এণ্ড নাম্বাৰ এণ্ড নেম অফ এছেম্বলি কনষ্টিটুৱেঞ্চি আৰু ডেট অফ পোল অন প্লাষ্টিক বক্সৰ ওপৰত আমি এইবোৰ লিখিব লাগিব। তাৰপিছত চাইন মকপুল চাৰ্টিফিকেট মানে প্ৰিজাইডিং অফিচাৰৰ লগত থকা এই মকপুল চাৰ্টিফিকেটখনত প্ৰিজাইডিং অফিচাৰগৰাকীয়ে আৰু পুলিং এজেণ্টসকলে চাইন কৰিব লাগিব। শেষত চিল কৰিব কণ্ট্ৰল ইউনিট আৰু ভিভিপেট। চিল কৰাৰ সময়ত কণ্ট্ৰল ইউনিটৰ পাৱাৰটো অফ কৰি ল'ব লাগে। আৰু এটা কথা মনত ৰাখিব লাগিব, চিল কৰাৰ শেষত কণ্ট্ৰল ইউনিটৰ পাৱাৰ ছুইচটো পুনৰ অন কৰি ল'ব লাগে আৰু এনেদৰে মকপুল কাৰ্য সমাধা কৰা হয়। ধন্যবাদ।